আৰু গাইছ মই সূৰ্য মামাক ফোন কৰি কৈ দিছিলোঁ যে মামীৰ লগত আপুনি কাজিয়া নকৰিব, কাৰণ আপুনি খং কৰিলে ইমান গৰম হৈ যায়, মানে টিকা গৰম হৈ যায়। আৰু বন্ধুসকল আপোনালোকে গম পাই যে মই সূৰ্য মামাক কেলৈ ফোন কৰিছোঁ। সূৰ্য মামাক ফোন কৰা মোৰ ৰহস্য আছে ন, মই কাৰণ খেতিয়কৰ ল'ৰা। আৰু এনেকৈ দেখিব পাইছোঁ মই 4:30 উঠিছিলোঁ, মানে 5টাত অলৰেডি ৰেডি হৈ গ'লোঁ। এইফালে ট্ৰেক্টৰ আহি পাইছে, মানে ফোন কৰিছে ন, এনেকৈ লাহে লাহে গৈ আছিলোঁ। দেখিব পাইছে বেপাৰী আৰু কি ক'ম, মোক হাই দি থাকে। এইফালে গৈ আছিলোঁ গাইছ, ইমান সোনকালে যাব মন নাযায়, কাৰণ দেখিব পাইছে ন কেনেকুৱা লাগি আছে। আৰু এনেকৈ যাওঁতে দেখিব পাইছে ইমান ধুনীয়া বতৰ, য'ত আকৌ বৰুণ দেৱতাই মোক আকৌ ফোন কৰিলে। হেৰ বৰুণ দেৱতা, মানে মই বৰুণ দেৱতাক খুৰা বুলি মাতোঁ ন, আপোনালোকে খুৰা বুলি মাতে। তো বৰুণ দেৱতা মোক কৈ আছিলে তোমাৰ কাৰণে আজি মই বতৰটো অলপ বৰষুণ টাইপৰ ডাৱৰীয়া কৰি দিম। আৰু ইফালে গাইছ মই পাই গ'লোঁ ডিজিটেল যাব নে, ডিজিটেল কৃষকৰ আৰু কি লাগে, ইমান ধুনীয়া ই ৰিক্সা আছে। আৰু দেখিব পাইছে মই কোৰ আৰু 2আশীমান কঠীয়া লৈ পেলাই গৈ আছে। এনেই খালী হাতে যোৱাতকৈ লৈয়ে যাওঁ। আৰু পিছে মোক কিছুমানে কমেণ্ট কৰে হা, তুমি উজনি অসমৰ না মধ্য অসমৰ, মানে নামনি অসমৰ। পিছে বন্ধুসকল মই মধ্য অসমৰ হয়। আৰু কি ক'ম, ইফালে দেখিব পাইছে আমাৰ ইফালে না আপি কয় না কিবা কয়, আমাৰ ইফালে ছোৱালী আৰু দেহা বুলি মাতিলে মানে ভাল লাগে। আৰু এনেকৈ গৈ আছোঁ। আৰু এক কাম কৰিম হা, তোমাক মই মানে তুমি আমাৰ লগত আহিবানে? অলৰেডি একো নাই, ভুই দিব নালাগে, তুমি মাথো এই চাহ জলপানটো লৈ ল'লে হৈ যাব। আৰু এনে দেখিছে হাৰিয়ালি মানে কঠীয়া কিমান ধুনীয়া লাগি আছে ন গাইছ। আৰু আগফালে ইমান ধুনীয়া, আৰু কিছুমান মোতকৈ আগত আহিছে ফাৰ্ষ্ট, মানে ইমান ফাৰ্ষ্ট গমেই নাপাওঁ। খাউনৰ আগতে আমি ভুই দিওঁ। আৰু কিমান ধুনীয়া দেখিছে আহাৰত ভুই, আৰু কিমান দোস্ত জাবজ গায়া। আৰু আপোনালোকে ভাবি আছে মই চাইৰি মাৰা বাদ দি, আজি মানে চাইৰি কোৱা বাদ দি মই কেলে ব্লগ বনাই আছোঁ, কাৰণ ব্লগ বনাওঁতে অলপ ভালো লাগে ন। আৰু এনেকৈ ফাইনেলি গাইছ দেখিব পাইছে এখন আমাৰ পথাৰখন অলৰেডি পানী ষ্টক কৰা হৈ গ'ল, আৰু আলি কটা হৈ গ'ল। জাষ্ট মানে আমাক বোকা দিব লাগে, খেৰ বোকা দিয়া হৈ গ'ল, মানে বোকা দিব লাগে। সেইবাবে মই ট্ৰেক্টৰটো ফোন কৰিলোঁ, আৰু ট্ৰেক্টৰটো আহিছে জাষ্ট মোৰ লগত ভিডিঅ' বনাই, মানে মোক কৈ আছে তুমি ভিডিঅ'য়ে বনোৱা, আৰু কি খেতিটো কৰিব নালাগে। পিছে কোনে বুজাব ন, খেতিয়ে যাব মানে খেতি কৰিব লাগে। এইফালে দেখিব পাইছে ইমান ধুনীয়াকৈ ট্ৰেক্টৰ হাল মাৰি আছে। পিছে দেহা আহে না, আমি দুয়ো মিলি হাল মাৰিম, মানে হাল মাৰিম ন। আৰু বুজি পাইছে নহয় দেহা। আৰু ৰ'বা গাইছ, আপোনালোকে দেখিব পাইছে মোক এতিয়া দেখিব লাগিব ন, দেখিব পাইছে মোৰ বোকা হৈ গ'লোঁ। মানে কি ক'ম, আৰু চুলিটোৰ ওপৰত হাত যায়, আৰু বাৰে চুলিতে হাত যায়। আৰু কি ক'ম গাইছ, আৰু আপোনালোকে ইমানকৈ ধুনীয়া আৰু ধুনীয়া আপি, আৰু কি ক'ম। ভিডিঅ'টো লগ পাবলৈ হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব অৱশ্যেই।